वेलकम सो আজি মই এটা ইনসিডেন্টৰ কথা ক'ম এটা বহুত বিউটিফুল ইনসিডেন্ট মৰম লগা ইনসিডেন্ট যোনটো লিখিছে সুষমা চৌহান বাই লাভ এট ফাৰ্ষ্ট সাইট এইটো কথাত মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ কিন্তু সেইদিনা কিবা এটা হ'ল মোৰ আৰু ময়ো লাভ এট ফাৰ্ষ্ট সাইট কথাটোত বিশ্বাস কৰিব ধৰিলোঁ মনত আছে সেইদিনা মোৰ প্ৰথম দিন আছিল কলেজৰ অলপ নতুন উৎসাহ আৰু অলপ ভয় ভয় ভাৱ আছিল মনত বহু সময় ধৰি মই ক্লাছৰুম বিচাৰি আছিলোঁ কিন্তু বিচাৰি পোৱা নাছিলোঁ ৰুম বিচাৰি ভাগৰি পৰাত হঠাৎ হাতত থকা ঘড়ীটোত চকু দিলোঁ দেখিলোঁ যে ক্লাছলৈ 10 মিনিট দেৰি হৈ গৈছিল মোৰ কি কৰোঁ কি নকৰোঁ হৈ গৈছিল মোৰ অৱস্থা হঠাৎ এজন ল'ৰাক দেখা পালোঁ তেওঁ মোৰ দৰে ক্লাছৰুম বিচাৰি আছিল একো নভবাকৈ মাত দি দিলোঁ তেওঁ পাছত দুয়ো ঠিক কৰিলোঁ যে একেলগে ক্লাছৰুম বিচাৰিম বহুত সময় একেলগে আছিলোঁ কিন্তু একো কথা বতৰা হোৱা নাছিল আমাৰ মাজত মাত্ৰ তেওঁ মোৰ আগে আগে গৈ আছিল আৰু মই তেওঁক অনুসৰণ কৰি আছিলোঁ তেতিয়া মোৰ এনে অনুভৱ হৈছিল যেন মই হেৰাই গৈছিলোঁ তেওঁৰ মাজত মই হেৰাই গৈছিলোঁ বহু সময় পিছত ক্লাছৰুম বিচাৰি পোৱাত মই তেওঁক বাই কৈ গুচি আহিব ধৰিলোঁ তেওঁ মোক পাছফালৰ পৰা মাতি মোৰ নামটো সুধিলে নিজৰ নামটো ক'লোঁ কিন্তু তেওঁৰ নাম সুধিব পাহৰি থাকিলোঁ ঠিক সেইদিনাৰ পৰাই য'তে যাওঁ তেওঁকে বিচাৰি থাকোঁ ক'ত গ'ল তেওঁ ক'ত বিচাৰি পাম এতিয়া তেওঁক নাজানো কেতিয়া শেষ হ'ব এই তেওঁক বিচাৰি পোৱাৰ মোৰ হেঁপাহ ধন্যবাদ সুষমা বা এই সৰু বাট বিউটিফুল ষ্টৰিটো ইনচিডেণ্টটো মোক পঠোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ মোক ইমান সময় দিয়াৰ কাৰণে থেংকছ